সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত ডিফু আদালত চৌহদত দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে ডিফু আদালত চৌহদত দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। ডিফু আদালতৰ জিলা ন্যায়িক কৰ্মচাৰী গোটৰ উদ্যোগত মঙলবাৰে পুৱা 10 বজাৰ পৰা পালন কৰা এই কাৰ্যসূচী চেতি আয়োগৰ পৰামৰ্শৱলীসমূহ 100% কাৰ্যকৰী কৰা, ROP 2017 চনত ন্যায়িক কৰ্মচাৰীৰ দৰমহা গাঁথনি অন্তৰ্ভুক্ত কৰা, ন্যায়িক কৰ্মচাৰীৰ বিসংগতিপূৰ্ণ দৰমহা গাঁথনি ঠিক কৰা, পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা আদি কেইবাটাও দাবী হাতত লৈ এই দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে ডিফু আদালতৰ জিলা ন্যায়িক কৰ্মচাৰী গোট তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে ন্যায়িক কৰ্মচাৰীসকলে দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ মূল উদ্দেশ্য হৈছে অসম চৰকাৰে ন্যায়িক কৰ্মচাৰীসকলৰ ন্যায্য দাবী বহুদিন ধৰি আওকাণ কৰি অহা। 2009 চনতে মহামহিম উচ্চতম ন্যায়ালয়ে এটি লেখ আবেদনৰ ভিত্তিত আমাৰ ন্যায়িক কৰ্মচাৰীসকলৰ যি ছাৰ্ভিচ ৰুল আছে, পৃথক ছাৰ্ভিচ ৰুল প্ৰকাশ কৰিবলৈ অৰ্ডাৰ দিছিল। 2003 চনত এতিয়া আয়োগ গঠন কৰা হৈছিল, মাননীয় চেতি আয়োগ। সেই চেতি আয়োগৰ যি পৰামৰ্শৱলী আছিল, সেই 2009 চনৰ ৰায়দানৰ যোগেদি 1 বছৰৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ আদেশ দিছিল। কিন্তু তেতিয়াৰ পৰাই 2009 চনৰ পৰা আজি কোপতি তাৰ মাত্ৰ কেইটামান পৰামৰ্শৱলী কাৰ্যকৰী কৰা হ'ল, বাকীবোৰক চৰকাৰে আওকাণ কৰি থাকিল। তাৰে ভিতৰত আমাৰ যিবিলাক নহ'ল সেইবিলাক এনেকুৱা যে আমাৰ জুডিচিয়েল কৰ্মচাৰীসকলৰ ছাৰ্ভিচ ৰুল, যিহেতু আমাৰ চাকৰিটো আমাৰ বেলেগ, অন্য কৰ্মচাৰী অন্য অফিচৰ নিচিনা নহয় আমাৰ চাকৰিটো। যেনেদৰে জুডিচিয়েল অফিচাৰসকলৰ ছাৰ্ভিচ ৰুল বেলেগ আছে, তেনেদৰে জুডিচিয়েল কৰ্মচাৰীসকলৰো এটা পৃথক ছাৰ্ভিচ ৰুলৰ ব্যৱস্থা কৰিবলৈ মাননীয় চেতি আয়োগে পৰামৰ্শ দিছিল। তাৰপিছতে বেঞ্চ ক্লাৰ্কসমূহৰ পদসমূহৰ সৃষ্টি কৰিবলৈ অৰ্ডাৰ দিছিল। সেইবিলাকো আজি কোপতি সমগ্ৰ অসমতে হৈ নুঠিল। পদোন্নতিৰ ক্ষেত্ৰত আমাৰ জুডিচিয়েল যি গ্ৰেড 4 এমপ্লয়ী আছে, গ্ৰেড 4 এমপ্লয়ীসকলৰ পদোন্নতিৰ যিটো চান্স অপৰচুনিটি তেনেই কম। সেইকাৰণে চেতি আয়োগে পৰামৰ্শ দিছিল যে 25% গ্ৰেড 4 পদোন্নতি হ'ব লাগে। কিন্তু আজি কোপতি তাৰ কোনো বিভিন্ন নিৰ্দিষ্ট বিধি অসম চৰকাৰে প্ৰকাশ কৰি নুলিয়ালে। তাৰোপৰি ষ্টেন'গ্ৰাফাৰ, গাড়ী চালক, ৰেকৰ্ড কিপাৰ তেওঁলোকক চেতি আয়োগে স্পেচিয়েল বানচৰ প্ৰাৱধান কৰিছিল। কিন্তু সেই ক্ষেত্ৰতো অসম চৰকাৰে আজিলৈকে একো নটিফিকেশ্যন জাৰি নকৰিলে। আৰু আপুনি সকলোৱে জানেই যে আমাৰ কৰ্মচাৰীসকলৰ মাজে মাজে বন্ধৰ দিনত আমাৰ লোক আদালতবিলাক হৈ থাকে। লোক আদালতত যিসকল কৰ্মচাৰী নিয়োগ থাকে তেওঁলোকে বন্ধ দিনতো আহি কাম কৰে। তেওঁলোকৰ কাৰণে 5% বেচিক পে' প্ৰদান কৰিবলৈ চেতি কমিশ্যনে নিৰ্দেশাৱলী পৰামৰ্শৱলী দিছিল, তাৰো কোনো কাৰ্যকৰী নহ'ল। আটাইতকৈ ডাঙৰ কথা যে 2017 চনত যি আমাৰ ছাৰ্ভিচ ৰুল পে' বিধি ROP যি প্ৰকাশ হৈছিল, তাত জুডিচিয়েল কৰ্মচাৰীৰ কোনো পদবিলাকৰ উল্লেখেই নাই তাত। পিছত এন'মেলিজ কমিটি গঠন কৰা হ'ল। এন'মেলিজ কমিটিয়েও জুডিচিয়েল কৰ্মচাৰীসকলক তেওঁলোকৰ অসম চৰকাৰৰ আওতাতেই নানিলে। এইটো বৰ দুখৰ কথা। অসম চৰকাৰে নাজানে যে জুডিচিয়েল কৰ্মচাৰীখিনি আচলতে তেওঁলোকৰে কৰ্মচাৰী। এইটো বৰ লাজৰ কথা। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ যে ROP 2017ত আমাৰ জুডিচিয়েল কৰ্মচাৰীৰ গোটেই পদসমূহ আহিব লাগে, শুদ্ধ হৈ আহিব লাগে। আৰু সেইটো কাৰণেই আমাৰ জুডিচিয়েল কৰ্মচাৰীসকলে পুৰণি হাৰত দৰমহা লৈ থাকিবলগীয়া হৈছে। লোকৰ ডিপাৰ্টমেণ্টৰ একে কমন কেডাৰৰ পষ্টবিলাকত কিমান দৰমহা লৈ আছে সেইটো চাই পেলাই আমি দৰমহা ল'বলগীয়া হৈছে। আমাৰ কোনো সেৱাবিধি নাই, আমাৰ পোষ্ট নাই। তাৰোপৰি অসম চৰকাৰে যেতিয়া আমাৰ অনাৰেবল হাইকোৰ্টে যেতিয়া আমাৰ গ্ৰেড 3 পোষ্টবিলাকক নিযুক্ত কৰিছিল, তেতিয়া আমাৰ ধাৰ্য কৰা আছিল যে আমাক গ্ৰেজুৱেট লাগিব, স্নাতক হ'ব লাগিব।
সেই অনুযায়ী আমাৰ কৰ্মচাৰীসকলৰ স্নাতক হাৰত দৰমহা দিয়া হোৱা নাই, মাত্ৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকুলেট লেভেলৰ দৰমহা দি ৰাখিছে কৰ্মচাৰীসকলক। সেই অনুযায়ী কাম কিন্তু আমি গ্ৰেজুৱেট লেভেলৰ কৰি আছে সকলোৱে। আৰু আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যিসকল আছে সেইসকলে জানেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল অন্য ডিপাৰ্টমেণ্টৰ নিচিনা নহয়। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে মাত্ৰ 3900 টকা গ্ৰেড পে কাম কৰি আছে। আমাৰ দাবী যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ যি গ্ৰেড পে আছে সেইটো 4400 টকা ধাৰ্য কৰিব লাগে। আৰু এটা বৰ বিশেষ মন কৰিবলগীয়া কথা, আজিৰ দিনত জাৰিকাৰকসকল যিসকলে আমাৰ প্ৰচেছ চাৰ্ভ কৰে তেওঁলোকক মাত্ৰ 400 টকা ভ্ৰমণ বানচ ধাৰ্য কৰিছে। এতিয়া আজিৰ দিনত যি সময়ত পেট্ৰলৰ মূল্য 100 টকা, ক'ৰবাতে যাবলৈ গ'লে 100 টকাৰ ওপৰত ভাড়া নাই, তেনে অৱস্থাত 400 টকাত এই বৃহৎ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত জাৰিকাৰসকলে কেনেকৈ চমন চাৰ্ভ কৰিব? আমাৰ দাবী জাৰিকাৰসকলৰ ফিক্স দিয়াটো বৃদ্ধি কৰিব লাগে। আৰু আমাৰ যি সেয়া বিসংগতিপূৰ্ণ দৰমহা গাঁথনি আছে সেই গাঁথনিবোৰ ঠিক কৰিব লাগে। এয়া আচলতে আমাৰ প্ৰথম কাৰ্যসূচী, আন্দোলনৰ আমাৰ প্ৰথম কাৰ্যসূচী। এয়া আমি চৰকাৰক আমাৰ ৰজাঘৰীয়াসকলক সোঁৱৰাই দিব বিচাৰিছোঁ। এয়া আমাৰ প্ৰথম কাৰ্যসূচী। আমাৰ দাবীসমূহ যদি অনতিপলমে মানি নলয়, অনতিপলমে পূৰণ নহয়, তেতিয়াহ'লে আমি দীঘলীয়া এলানি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ আমি বাধ্য থাকিম। কিন্তু আমাৰ বিশ্বাস আছে আমাৰ চৰকাৰে মানি ল'ব। ইমানেই। কাৰ্বি আংলং ডিফুৰ পৰা গভীন টিছৰ প্ৰতিবেদন, নৰ্থ ইষ্ট কাৰ্বি লাইভ।